হাই ফ্ৰেণ্ডছ, ভিডিঅ'ৰ টাইটেল আৰু থাম্বনেইল দেখি তোমালোকে হয়তো গমেই পাইছা। হয়, মই আজি বিকাশ আমিনৰ ঘৰলৈ যাম। সি এজন ভাল ইউটিউবাৰ হয়, লগতে সি মোৰ বহুত ভাল ফ্ৰেণ্ড হয়। মই তাক লগ পায়ে থাকোঁ, কিন্তু তাৰ লগত ভিডিঅ' বনোৱা নহয়। আজি মই তাৰ ঘৰত এইটো কাৰণে যাম, স্পেচিয়েলি ভিডিঅ' বনাবৰ কাৰণে যাম। কাৰণ প্ৰত্যেক ইউটিউবাৰৰ ফাৰ্ষ্ট এটা সপোন থাকে যে 100K কমপ্লিট কৰিম আৰু চিলভাৰ প্লে বটন আনিম বা পাম। এইটোৰ কাৰণে যে সি ইনষ্টাগ্ৰাম বা ইউটিউবতো সি ভিডিঅ' বনাই দিয়া নাই, চব গম পোৱা নাই। সেইবাবে মই তাৰ ঘৰলৈ গৈ আছোঁ আৰু ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব, গতিকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা শেষলৈ চাই থাকা। হাই ফ্ৰেণ্ডছ, ফাইনেলি মই বিকাশৰ ঘৰত আহি পালোঁ। বিকাশে ৰিচেণ্টলি চিলভাৰ প্লে বটন পালে, চ' তাক মই কংগ্ৰেছ দিবৰ কাৰণে আহি গ'লোঁ। সিও মোৰ লগতে আছে বাৰু। হেল্ল'। মই এতিয়া বিকাশৰ পৰা অনুভৱ বিচাৰিম যে চিলভাৰ প্লে বটনটো পাই বিকাশৰ কেনেকুৱা ফিল কৰিছে বা কেনেকুৱা অনুভৱ কৰিছে। মোৰ মজা লাগছে পুৰা পাই দেখাই আছোঁ মই চিলভাৰ প্লে বটন। অঁ, এতিয়া চাম। এইখান সকলোৰে এটা সপোন থাকে যে চিলভাৰ প্লে বটন পাম। প্ৰত্যেক ইউটিউবাৰে সেইটোৱে সপোন যে চিলভাৰ প্লে বটন পাম, তাৰপিছত আৰু কিবা কিবি পাম। ফাইনেলি পালে, মোৰো বহুত বেছি ভাল লাগিছে যে লাগি যদি লৈ যায় আৰু চিলভাৰ প্লে বটন লৈ যাওঁ নেকি ফ্ৰেণ্ড? কি কোৱা? এনেকুৱা মোৰ সপোন আছে, তোমালোকে ছাপোৰ্ট কৰি যোৱা। বাঁহ চাহ আছে, বাঁহ আছে ইয়াত, কাৰ্টন বাঁহটো পেলাই দিয়া নাই আৰু সপোনটো। অঁ, চব চাম আমি কি কি আছে। অলৰেডি আমি চালোৱেই বাৰু। এখন দিছে সেই ইউটিউবৰ পৰাই, মানে ইউটিউবৰ চিও ধুনীয়াকৈ চাইন টাইন মাৰি দিছে যে তোমাৰ 100টা ছাবস্ক্ৰাইবাৰ কেতিয়া হৈছিল মনত আছেনে, তাৰপিছত 1000 ছাবস্ক্ৰাইবাৰ মানে 10,000 ছাবস্ক্ৰাইবাৰ কেতিয়া হৈছিল মনত আছেনে, এনেকৈ লিখি দিছে। আৰু লিখি আছে কিপ ক্ৰিয়েটিং, কিপ বিল্ডিং, উই কেন নট ৱেট টু চি হোৱাট ইউ উইল ডু নেক্সট এণ্ড হুৱে হিয়াৰ টু ছাপোৰ্ট ইউ এলং দ্য ৱে এণ্ড হু ন'জ ৱেন ইউ ৰিচ your milestone subscriber we may just write to you ask do you remember your 1 lakh subscribers. তো কৈছে আৰু কিবা কিবি এনেকৈ বহুত আছে, বহুত কিবা কিবি কৈছে। এখন মাটিৰ হ'লে বহুত দেৰি হৈ যাব। আৰু লগত কি কৈছিলে? আৰু মানে এখন এখন আছে, এখন মানে 1 লাখ হ'লে এখন দেই, তাৰপিছত 1 মিলিয়ন হ'লে এখন দেই গ'ল্ড, তাৰপিছত ডায়মণ্ড 10 মিলিয়নত দেই। আৰু এইবিলাক সপোন আছে। আৰু পাই যাবি দে, ভিডিঅ' বনাই থাকিলে পাই যাবি, টেনশ্যন নহ'ব। এইটো কি স্পিকাৰ? কিবা এইখন গম পোৱা এখন নাই। সেই কিবা কংগ্ৰেচুলেশ্যন দিয়া আৰু এনেকুৱা টাইপৰ মানে কেছটো কি হ'ল, মোৰ এতিয়া 2019ৰ নৱেম্বৰ মাহতে হৈছিল 1 লাখ। তাৰপিছত এতিয়া 2020ৰ ফেব্ৰুৱাৰী মাহতে পাইছে চিলভাৰ প্লে বটন। মানে মোটামুটি 1 বছৰমান লাগছে আৰু চিলভাৰ প্লে বটনখন পাওঁতেই। ভাবছিলোঁ নাপাওঁ নেকি, মানে যেতিয়া মোৰ 1 লাখ ছাবস্ক্ৰাইবাৰ হৈছিল সেইদিনাই মানে এটা ষ্ট্ৰাইক আহি গৈছিল, কমিউনিটি গাইডলাইন। তাৰপিছত
মানে কমিউনিটি গাইডলাইন ষ্ট্ৰাইক বা কপিৰাইট ষ্ট্ৰাইক থাকিলে মানে চিলভাৰ প্লে বটন নেদে তাৰপিছত এনেকৈ মানে মই পিছত এপ্লাই কৰা নাই মই পিছত কৰিম আৰু মনিটাইজেশ্যন নাছিল চেনেল তাৰপিছত মনিটাইজ নাখিলেও মানে চিলভাৰ প্লে বটন নেদে তাৰপিছত এনেকৈ ইউটিউব টিমত কথা পাতিলোঁ বহুত দিন মানে 3 মাহমান আগত কথা পাতিছিলোঁ চিলভাৰ প্লে বটনখন কেতিয়া দিয়া দি তাৰপিছত নেদা বুলি ইংৰাজীতে কৈছিলোঁ অসমীয়া বুজি নাপায় তাৰপিছত ৰিজেক্ট কৰি দিলে ডাইৰেক্ট মই নেদা বুলি কৈছিলোঁ তাৰপিছত একদম মই ভাবিছোঁ নতুন বছৰ পৰিব তাৰপিছত ধুনীয়াকৈ সুধিম আৰু কি কয় তাৰপিছত নতুন বছৰ পৰিল পৰাৰ পিছত 1 জানুৱাৰী বা 2 তাৰিখ মানে মই মানে ইউটিউব টিমৰ লগত ছাত্ৰৰ জৰিয়তে কথা পাতিলোঁ কথা পাতোঁতে মোক ক'লা যে পাই যাবি ধুনীয়াকৈ মন চন ভাল লাগি গ'ল আৰু তাৰপিছত মানে ফোন কৰিছে আৰু ফোন মানে সিহঁতে জাষ্ট মেইল এটা কৰিছে যে এইটো মানুহে নিছি এইটো মানে চব বহুত UPSক দিছে ফাৰ্ষ্টতে লেখা আছে বহুত লেখা এতিয়া বহুতকেইটা UPSক দিছে ফাৰ্ষ্ট তাৰপিছত এনেকৈ কিবা DOVC CCR এতিয়া বহুত মানে কুৰিয়াৰ ছাৰ্ভিচ আৰু এনেকৈ সিহঁতক দিছে দিয়াৰ পিছত এই লাষ্ট যিটোক দিছে মোক মেইল কৰি দিছে আৰু যে মেইল কৰি পেলাই কৈছে যে এই নম্বৰটো দিছে মানুহটোৰ তাৰপিছত মানুহটোক মই ফোন কৰিলোঁ ফোন ৰিচিভেই নকৰে 10:30 পাই মই ৰাতিপুৱা মানে 8টাতে ফোন কৰোঁ চিলভাৰ প্লে বটনৰ কথা না সপোন আছে বাছ বহুত এক্সাইটেড হৈ আছে আৰু সেনেকুৱা ৰাতিপুৱাই মানে ফোন কৰিছিলোঁ 10বাৰমান ফোন কৰিলোঁ ৰিচিভে নকৰে তাৰপিছত ফোন কৰোঁতে মোক ক'লে যে চিলভাৰ প্লে বটনখন মানে গুৱাহাটী গৈ পাইছে তাৰপিছত মানে গুৱাহাটীত আছে যদি আৰু কিয় ৰখি থাকোঁ ডাইৰেক্ট যাওঁৱেই আৰু যাই পেলাই লৈ আহিলোঁ আহি পেলাই তাতেই শুনিলোঁ শুনি পেলাই আৰু নহয় আৰু মুখ চুখ গোটাই চাব পাৰি এতিয়া ধুনীয়াকৈ বাছ নহ'লে কথা নাই হৈ যায় মুখ চুখ দেখা পায় এইখন মোৰো সপোন আছে দেই মোৰ সপোন কেতিয়াও ফলে নাজানো আৰু কিন্তু এতিয়া কি কথা হৈছে আগতে দিছিল চিলভাৰ প্লে বটন 1 লাখ হ'লেই দিছিল কিন্তু আজিকালি নেদেই মানে জাগা নেদেই যে 1 লাখ হ'লেও নেদেই মানে তোৰ চেনেলত মানে এক্টিভ থাকিব লাগিব হয়তো যদি 3 দিনৰ মূৰত ভিডিঅ' দিয়ে 3 দিনৰ মূৰত বা ৰেগুলাৰিটিটো মানে মেইনটেইন যদি থাকে তাৰপিছতহে মানে চিলভাৰ প্লে বটন দিব মোৰ মানে আগতে এনেকুৱা ৰেগুলাৰিটি মেইনটেইন নাছিল সেইকাৰণে মানে ৰিজেক্ট কৰি দিছিল তাৰপিছত এনেকুৱা বৰ্তমান মানে বহুতখিনি ৰুল আছে চিলভাৰ প্লে বটন আগতে ইমান নাছিল সেই আৰু সেইখিনি কথা এতিয়া মানে পূৰা মোৰ ঘৰলৈকে বিচাৰি আহিছে মানে ৰাতিপুৱা ফোন কৰিছোঁ যে চিলভাৰ প্লে বটন চাওঁ লাগছে মই সপোন আছে তো গতিকে মোৰ চাওঁ লাগিছে মই এক্সাইটেড হৈ আছোঁ মানে মোৰো পূৰা এক্সাইটেড হৈ আছোঁ চাবাক লৈ সেইকাৰণে ডাইৰেক্ট গুৱাহাটীলৈকে আনিব গৈছোঁ সিহঁতে ফোন চোন কৰা নাই মই নিজে ফোন চোন কৰি পেলাই গৈছোঁ তাৰপিছত লৈ আহিলোঁ আৰু মই ইয়াক কংগ্ৰেচুলেশ্যন দিব আহিছিলোঁ এতিয়ালৈ কংগ্ৰেচুলেশ্যনে কোৱা নাই মানে এইটো প্লে বটন দেখি মই এক্সাইটেড হৈ আছোঁ কি কম কি নকম হৈ আছে মানে এনেকুৱা লাগিছে মৰে নেকি লৈয়ে যাওঁ লাগি আছে কিন্তু ইয়াৰ এটা সপোন আছেতো গতিকে এইটো মই ল'ব নোৱাৰোঁ গতিকে আপোনালোকৰ ছাপোৰ্ট বা তোমালোকৰ ছাপোৰ্ট পালে অভিয়াছলি পাম গতিকে ছাপোৰ্ট কৰি যোৱা এনেকৈ মোৰ চেনেলত মোৰ প্লে বটন আহিলে বহুত মই হেপ্পী হ'ম এতিয়াও বহুত বেছি হেপ্পী তেতিয়াও আৰু বেছি হেপ্পী হ'ম মানে গতিকে ছাপোৰ্ট কৰি যোৱা আৰু বাৰে বাৰে তাকে কৈ আছে ছাপোৰ্ট কৰা আৰু প্ৰত্যেককে ছাপোৰ্ট কৰা ছাবস্ক্ৰাইব কৰি থৈ যাবা মানে ছাপোৰ্ট মানে কি আৰু ভিডিঅ'বোৰ চাবা চাওঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা চ' ইয়াৰ এটা চেনেল এটা আছে দ্য হাণ্টাৰ বয় নামৰ না দ্য হাণ্টাৰ বয় ত' ছাবস্ক্ৰাইব কৰি দিবা এই চেনেলটোতে ভিডিঅ'টো আপলোড হৈছে ত' ছাবস্ক্ৰাইব কৰি দিবা যিসকলে চাই আছা ধুনীয়াকৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটি বজাই দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা আগৰ ভিডিঅ'বিলাকো চাবা হয় না আগৰ ভিডিঅ' আছে বাৰু কিছুমান প্ৰাইভেট কৰিছোঁ কিছুমান প্ৰব্লেমৰ কাৰণে মানে এতিয়া মই ৰেগুলাৰ ব্লগৰ ভিডিঅ' আপলোড কৰিম ইয়াৰ লগত গৈ আছোঁ হ'ব বাৰু ব্লগ বনাই থাকিম ইয়াৰ লগত আমি আছোঁ আমি গৈ আছোঁ ক'ৰবাত যাম বাৰু তেনেকৈ মানে ক'ত যাবৰ প্লেন বনাইছে মডাৰ্ণ কামপ্লিট যাম তাৰপিছত আৰু মডাৰ্ণ কামপ্লিট থাকিলে আমি পিকনিক স্পট যাম আৰু পিকনিক স্পট যাম এই কি আছিল বগামাটি এনেকুৱা যাম বগামাটি যাইছোঁ তাৰপিছত আৰু এই টংলা আছে টংলাত বাগান এখন আছে না মজা আছে বাগান যাম আৰু সেনেকুৱা ক'ৰবাত যাম আৰু গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা ধুনীয়া মজা ভিডিঅ'বোৰ পাই থাকিবা ইয়াৰতো ব্লগ আছে গতিকে একেলগত দিম আৰু গতিকে ছাপোৰ্ট কৰা যিমান পাৰা সেইখিনিয়ে